পাঞ্জাব লুধিয়ানাৰ এজন খেতিয়ক শতাব্দী এক্সপ্ৰেছৰ মালিক হয়। আপুনি ঠিকেই শুনিছে, কিন্তু কথা হ'ল যে এজন খেতিয়ক এই শতাব্দী এক্সপ্ৰেছৰ মালিক কেনেকে হ'ব পাৰে। একচুৱেলি কি হৈছিল, 2007 চনত লুধিয়ানা চণ্ডীগড় ট্ৰেকৰ কাৰণে এই খেতিয়কজন সম্পূৰ্ণ সিঙৰ পৰা ৰেলৱে মাটি লৈছিল আৰু তাৰ কাৰণে খেতিয়কজনক 1,47 লাখ টকা দিব লগা আছিল। কিন্তু ৰেলৱে মাত্ৰ 42 লাখ টকাহে খেতিয়কজনক দিলে, বাকী টকাখিনি নিদিলে। তাৰ কাৰণে 2012 চনত খেতিয়কজন কোৰ্ট যাই ওলাল, কিয়নো তেখেতে বাকী টকাখিনি পোৱা নাছিল। তাৰ কাৰণে 2015 চনত জাজ চাহাবে তেখেতৰ নামত পুৰাণ শতাব্দী এক্সপ্ৰেছ কৰি দিলে আৰু তেখেতক ট্ৰেইনখন ঘৰত লৈ যাবৰ কাৰণে অনুমতি দি দিলে। কিন্তু পেচেঞ্জাৰ ট্ৰেইনখন ঘৰত লৈ যোৱা একেবাৰে পচিবল নাছিল। তাৰ কাৰণে ট্ৰেইনখন এতিয়াও টেম্পৰাৰী কোৰ্টৰ আণ্ডাৰত আছে। আপোনাৰ এই ইনফৰমেটিভ ভিডিঅ'টো চাই কেনেকুৱা লাগিল মোক জনাব। ভাল লাগিলে মোৰ চেনেলটো শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় অসম।